এয়া হল ষ্টিল 382 চেন্স ইয়াৰ দামটো হল প্ৰায় 36,000 মই গুগলত দেখুৱাই আছো কিমান দাম হয় বৰ্তমান এয়া সেকেন্ড অপচনত চাওক এমাজনৰ এটা লিংক দিয়া আছে 36,400 ইয়াত তলত আকৌ চাও তলত এই দিয়া লিংকত ক্লিক কৰি চাম ইয়াতে পাই যাব আসলি দামটো এয়া চাওক এইটো মেচিনৰ আসলি দাম 37,414 একচুয়ালি এইটো বস্তু ধুমুহা বতাত পৰিছিলে আগতে এতিয়া কাটিবৰ কাৰণে মাতিছো মই এনেকুৱা কাটে মানে চাই আচৰিত লাগি গৈছে মই বাপৰে আগৰ দিনতো একদম আৰি লগত ঘ্ৰে ইমান লাহেকে কাটিব লাগিছিল আজিকালি মানে টাইমটো বহুত সেভ কৰি দিছে ইয়াৰ পাৱাৰটো হল এয়া ইঞ্জিন ডিসপ্লেসমেন্টত চাওক কিমান আছে ইয়াৰ পাৱাৰ কিটা 72.2 সিসি 121.6 সিসি 35.2 সিসি 45.4 সিসি এইটো এনেকা পাৱাৰত থাকে তাৰ ইয়াৰ মেইন পাৱাৰটো হল তলত আছে এয়া চাওক ইয়াৰ লেংথটো আছে 20 ইঞ্চ আছে আৰু ইয়াৰ পাৱাৰটো হল 72.2 সিসি ইয়া হল ষ্টিল 382 সেন্সৰ পাৱাৰটো এয়া হল এইটো মেচিনৰ ফিউল মানে এইটো পেট্ৰল হয় তাৰ পাছত ইয়াত খাই জ্বলা মবিল মানে বেলেগ মেচিনত মবিল ভাল মবিল ভৰাব লাগে ইয়াত জ্বলা মবিলে খাই মানে দেই মানে বহুত ভালকে কাটে যদি আপুনি এইটো মেচিনটো চলাব বিচাৰে তেতিয়া আপুনি ভালকে শিকিব লাগিব কেনেকৈ কাটে কেনেকা ধৰে এইকিটা শিকিলে আৰামছে পাৰি যাব এয়া চাওক জুনে কাটে এইটো বহুত ভালদৰে জানে আৰু এইটো ৰছী লগত মেজাৰমেন্ট কৰি লৈছে মানে এইটো চিন কাটি যাব কাটিবৰ কাৰণে সুবিধা হ'ব মানে এইটো চিনটো লগাই ললে মানে বহুত ভাল আইডিয়া ইমান দীঘলটো স্কেল নাপায় সেইকাৰণে ৰছীটো ইউজ কৰে এয়া চাওক ফিউলটো কেনেকৈ ভৰাই ইয়াত ইমানখিনি নেখায় আধা লিটাৰ মানে খাব নেকি ইয়াত ফিউলটো মানে পেট্ৰল খায় তাৰপাছত জ্বলা মবিলটোও ভৰাব লাগে জ্বলা মবিল ভৰালেহে সেইটো হৈ যায় মানে ভালদৰে এয়া চাওক জ্বলা মবিলটো কেনেকৈ ভৰাই এইটো ডিব্বাত মানে জ্বলা মবিল আছে এইটো জ্বলা মবিলটো ভৰাই ল'ব লাগিব তাৰ পাছতে ৰছীটো টানি ষ্টাৰ্ট দে ভাই কাটনে কে লিয়ে বহুত আচ্ছাই ভাই বহুত ভাল লাগে ফাইনালি দোস্ত এইটো কাটটো বনি গল মানে হৈ গল আৰু ফাইনাল কমপ্লিট হয় আপুনি যদি ভিডিওটো চাই ভাল লাগিল তেনেহলে ভিডিওটো শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ ফেসবুক পেজটো ফলো কৰি দিব থ্যাংক ইউ